নমস্কাৰ বন্ধুসকল, আজি নতুন ভিডিঅ' টপিক লৈ পিনে আকৌ পুনৰাই আপোনালোকৰ আগত আহিছোঁ। মই গাহৰি দানা কেনেকৈ মিহলাই পিনে দি আছোঁ সকলো তথ্য আজি দেখুওৱা হ'ব আপোনালোকক। গতিকে ভিডিঅ'টো বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ। বন্ধুসকল, এয়া হৈছে চাউপিঠ গডৰেজৰ। গাভিনীটো থকাৰ কাৰণে এইটো খোৱালে ভাল বুলি কয়। এইটো মই দি দিওঁ গাভিনীৰ কাৰণে এক মগত ইয়াত একচুৱেলি আধা কেজি দৰে। গাভিনীজনী লগত থকাৰ কাৰণে ইয়াকো এক মগ দি দিওঁ। আৰু এইটো হৈছে গডৰেজৰ গ্ৰৱাৰ। এইটো 25 কেজি 30 কেজি ওজনৰ গাহৰিকেইটাৰ কাৰণে গ্ৰৱাৰটো এক মগ দি দিওঁ। গ্ৰৱাৰটো খোৱালে আৰু ভাল হয় বুলি কৈছে, গ্ৰথ হয় বেছি। আৰু এইটো গাভিনীজনীৰ কাৰণে এক মগ দি দিছোঁ চাউপিঠ গডৰেজৰে। আৰু এইটো হৈছে গডৰেজৰ ষ্টাৰ্টাৰ। ইয়াৰ পৰাও মই এক মগ দি দিওঁ। এইটো চাওক, গডৰেজ স্পেচিয়েলিটি পিক ষ্টাৰ্টাৰ। ইয়াৰ পৰা এক মগ দিওঁ। আৰু লগত দিওঁ এইটো হৈছে চাপৰ পৰা মই 3 মগ দি দিওঁ। তিনিমুখ হৈ গ'ল, 3 মগ দি দিওঁ। আৰু এইটো হৈছে ৰাইচ পলিচ মই 5 মগ দি দিওঁ। 10টা গাহৰিৰ কাৰণে ৰাইচ পলিচো মিহলাই দিওঁ 5 মগ। 2 3 4 5 হৈ গ'ল। আৰু লগত দিওঁ মই তুঁহগুৰি মই দিওঁ 4 মগমান দি দিওঁ। 4 মগ। মান দি দিওঁ। চাৰি মগ হ'ল। এইখিনি মই মিক্সাৰ কৰি দিওঁ। গডৰেজ, চাপৰ, তুঁহগুৰি এইকেইটা মিহলাই পিনি মই লগত ভাত অকণমান দি দিওঁ। ভাত দি দিলোঁ। তাৰপিছত এগ্ৰিমেণ্ট পৰ্ট মিনাৰেল মিক্সাৰ মই দি দিওঁ। এইখিনি এগ্ৰিমেণ্ট পৰ্ট 2 চামুচ লগাই দিওঁ, বেছি নাই। আৰু 5 কেজি ওজনৰ আনিছিলোঁ, শেষ হ'ব আৰু আকৌ আনিব লাগিব। 2 চামুচ। চামুচত ভৰ্তি নহ'ল, অলপ অসুবিধা হোৱাৰ কাৰণে আৰু অকণমান দি দিওঁ। পানী দি এইটো মই পূৰা মিক্সাৰ কৰোঁ। পূৰা মিক্সিং হৈ গ'ল। এতিয়া লগত মই দি দিওঁ এইটো 3 চামুচমান মই দি দিওঁ। ভিডিঅ' নিজে বনাই পিনি কৰাটো অকণমান অসুবিধা পাইছোঁ মই, এইকাৰণে ভালদৰে আপোনালোকক দেখুৱাব পৰা নাই। এইটো হৈছে আইৰণ। এইটো গাভিনীজনীৰ কাৰণে, গাভিনীক আইৰণ খুৱাবই লাগিব মাষ্ট বি, নহ'লে পিছত অসুবিধা হ'ব পাৰে। এইটো 3 চামুচমান মই দিওঁ। বেলেগকৈ দানাটো বনাবৰ অসুবিধা হোৱাৰ কাৰণে ইয়াতে মই দি দিওঁ লগত মিক্সিং কৰি।
এইটো অলপ গুড় টাইপৰ হয়। চাৰ্কোপাইল বুলি কয়। আপোনালোকেও খুৱাব পাৰিব এইটো গাভিনী যদি আছে। এইটো পূৰা মই মিক্সিং কৰোঁ। পূৰা মিক্সিং কৰি পিনি পানীৰ লগত মিক্সিং কৰি পিনি এইটো মই দি দিওঁ। এইটো হৈ গ'ল। ইয়াত ভৰাই পিনি বাল্টিত ভৰ্তিকৈ ভৰাই পিনি এতিয়া লৈ যাব লাগিব। এইজনী বাহিৰত ৰখাজনী এতিয়া চাওক কেনেকৈ খাইছে। গপা গপ তামাম 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 খায়। আপোনালোকে এনেকুৱা খুৱাব পাৰিব, নিশ্চয় খাব। অকণমানো এৰি নিদিয়ে। এইকেইটা ৰৈ আছে চাওক, খাবৰ কাৰণে পূৰা ৰৈ আছে। এইকেইটা কেনেকৈ খাইছে দেখিছানে ফ্ৰেণ্ডসকল? পূৰা চেলেকি শেষ কৰি দিব। তামাম খায়। আপোনালোকে খুৱাই চাব। আৰু এইটো ৰুমৰ এইকেইটা চাওক, অলপ অসুবিধা পাইছোঁ। সিটো হাতত মোবাইল লৈ সিটো হাতত দানা দিয়াটো অকণমান অসুবিধা। আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, হ'লেও যিমান পাৰোঁ দেখুৱাই আছোঁ। ভিডিঅ'খন ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকন দবাই দিব, যাতে মই নতুন নতুন ভিডিঅ' আনিলে আপোনালোকে আগতীয়াভাৱে পায়। এইজনী গাভিনীজনী, ইয়াৰ কাৰণে মই আইৰণ 3 চামুচ মিক্সিং কৰি দিলোঁ। কেতিয়াবা কেতিয়াবা কেলচিয়ামো দি দিওঁ। মাজে মাজে দেখিছানে ফ্ৰেণ্ডসকল কেনেকৈ খায়? এনেকৈ মই খুৱাই আছোঁ। আপোনালোকে খুৱাই চাব। নোখোৱা কোনো কথাই নাই, খাবই একদম, মাছ বি একদম খাবই, পাক্কা খাবই 100%। বহুত খায় একদম, যিমান দিয়ে ইমান খাই থাকিব। চাওকচোন গ্ৰথটো কেনেকুৱা হৈছে, চাওক আপোনালোকে গ্ৰথ কেনেকুৱা। দুই মাহ 9-10 দিনমান হৈছেহে। চাওক এই গোটেইকেইটা এতিয়া লৈ যাব লাগিব। এতিয়া চাওক কমপ্লিট কৰি ৰাখিছিলোঁ ইকাই, আকৌ দি দিছোঁ। টোটেল 6 মগমান লাগে ইয়াক, কেতিয়াবা 7 মগো দিওঁ মই। মই কি মিক্সাৰ কৰিলোঁ, গডৰেজৰ চাউপিটটো দিলোঁ মই গাভিনীৰ কাৰণে 1 মগ, আৰু গডৰেজ গ্ৰৱাৰটো দিলোঁ মই 1 মগ, তাৰপিছত গডৰেজ ষ্টেটাছটো দিলোঁ মই 1 মগ, আৰু চাফৰ দিলোঁ মই 3 মগ, তাৰপিছত ৰাইচ পলিচ দিলোঁ মই 5 মগ, আৰু তুঁহগুৰি দিলোঁ মই 4 মগ, আৰু লগত অকণমান ঠাণ্ডা ভাত দি দিলোঁ, আৰু লগত দিলোঁ মই মিনাৰ মিক্সাৰেল 2 টেমি, আৰু
আইৰণ দিলোঁ মই 3 চামুচ। এইকেইটা পানীৰ লগত মিহলাই পিনি মই দিলোঁ। আপোনালোকেও দি চাব, নিশ্চয় ৰিজাল্ট ভাল পাবা। বন্ধুসকল, এতিয়া 10 মিনিটৰ পিছত চাওক, খতম কৰি দিলে। চাওক আৰু এইখিনি চাই লওঁ। চাওক চাওক গোটেইকেইটা খাই শেষ কৰি দিলে। ইমান ধুনীয়াকৈ খায়। আপোনালোকেও দিব পাৰিব এনেকৈ। খাই পিনি আৰামত হৈ আছেগৈ। চাওক খতম কৰি দিলে। আপোনালোকেও এনেকৈ খুৱাব পাৰিব। মই এনেকৈ খুৱাই আছোঁ। আপোনালোকে কেনেকৈ খুৱাই আছে কমেণ্টত জনাই দিব। বন্ধুসকল, মই যিদৰে দানা দি আছোঁ গাহৰিবিলাকক, সকলো তথ্য আপোনালোকক দেখুৱালোঁ। ভিডিঅ'খন আৰু দীঘলীয়া নকৰোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ টপিক লৈ পিনি আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ৰাখিছোঁ। তেতিয়াহ'লে বন্ধুসকল, বাই বাই।